इमानुएल मोसाहारिया खान्थि बादियै बिपिएफआव हाबफिनबाय सिगांनि बादि खामानि मावलांनायनि रादाय सिगां बिपिएफआव गावजों गाव बेले-बेजे जादोंमोन ओंखायनो बिजेपिआव थांदोंमोन थांनाय बिटिसि बिसायख'थियाव बिपिएफ इउपिपिएल जयै बिसायख'थि गेलेनायाव सोर हेंथा होदोंमोन बे बिथिङाव इमानुएल मोसाहारिनि बेरफ्रुसार बिबुंथि 30 नभेम्बर खालि बाक्सा जिल्लानि सालबारि महकुमा सिंनि सिमलायाव बिपिएफनि 83थि मिरु मावफुं मेल जालाङो बे मावफुं मेलाव बिजेपिनि दैदेनगिरि इमानुएल मोसाहारिया फिन बिपिएफआव खान्थि बादियै हाबो बिपिएफआव हाबनानै खौरांगिरिनि सिगाङाव मोसाहारि बिथाङा बारग' मन्त्रि चन्दन ब्रह्मआ इउपिपिएलआव हाबनो नागिरनायनि सोमोन्दै खौरांगिरिया सोंनायाव मोनसे बेरफ्रुसार बिबुंथि होयो बिथांनि बादियैब्ला थांनाय 2020 मायथाइनि बिटिसि बिसायख'थियाव बिपिएफ इउपिपिएल ज' खालामनानै बिसायख'थि गेलेहोनायनि बिबानखौ बै समाव गिबि मन्थ्रिया बिथांनो होनाय बादिनो हाग्रामा महिलारि आरो प्रमद बर'खौ दिल्लीयाव जयै सावरायहोदोंमोन आरो सावरायनाया जाफुङोब्ला बिजेपिआ बिसायख'थियाव बिजाथि दिखांनायनि थांखि होदोंमोन नाथाय बै समाव मन्थ्रि जानानै थानाय चन्दन ब्रह्मआ इउपिपिएलजों माब्लाबाबो ज' जानानै बिसायख'थि गेलेनो हाया होनना गोख्रों बेरेखा खालामदोंमोन बेबायदि सुबुङा दा इउपिपिएलआव हाबनो नागिरदोंब्ला आंहा बेयाव बुंनांगौ जेबो गैया आरो बियो गावखौ फोजोबना लानाय जागोन होनना मोनसे बेरफ्रुसार बिबुंथि होयो इमानुएल मोसाहारि बिथाङा एखेतर কথা মই ক'ব নোৱাৰিম একেতৰ ভাষ্য মই শুনা নাই জাষ্ট মিডিয়াৰ মানে ওৱান সাইডেড মই ভাষ্য শুনিছোঁ গতিকে একেতৰ ভাষ্য শুনিলেহে মই ক'ব পৰা গ'লো হয় কিন্তু একেতো অলপ জানা বুজা মানুহ ক'বলৈ গ'লে তিনিবাৰটো মন্ত্ৰী গতিকে যোৱাবাৰ আমাৰ মুখ্যমন্ত্ৰীৰ এটা প্ৰস্তাৱ আগবঢ়াইছিল আৰু এই প্ৰস্তাৱটো মই কাৰ্যত পৰিণত কৰিবৰ কাৰণে মই চেষ্টা চলাইছিলোঁ এইটো আছিলে যোৱা কাউন্সিল নিৰ্বাচনত 2020 চনত বিপিএফ ভাৰ্চেছ ইউপিপিএল একেলগে এলায়েন্স হৈ আহিব লাগিছিল তেতিয়া বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিম বুলি কৈছিলে তেতিয়া ইয়াৰ দায়িত্ব মোক অৰ্পণ কৰিছিল মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আগুৱাইছিলোঁ গতিকে আমাৰ হাগ্ৰামা মহী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক মই লগ লগাইছিলোঁ পাঁচলানি আলোচনা কৰিছিলোঁ আমি আৰম্ভ কৰিছিলোঁ দিল্লীৰ হায়াত হোটেলত সব এগ্ৰিমেণ্ট ঠিকেই আছিলে লাষ্টত কিন্তু আমাৰে ছিনিয়ৰ বিপিএফৰ এইটো সময়ত মন্ত্ৰীত থকা একেদখলে আপত্তি কৰিলে যে কোনো পধ্যে ইউপিপিএলৰ লগত আমি এলায়েন্স নকৰোঁ গতিকে ইউপিপিএলৰ লগত আমাৰ একেবাৰে গতিকে যদি একেদখলে যদি আকৌ যদি ইউপিপিএল যাম বুলি কয় তেতিয়া মোৰ ক'ব লগা একো নাই এইটো এটা সুইচাইডেল হ'ব लोगोसेनो बिपिएफआव हाबनानै इमानुएल मोसाहारि बिथाङा खौरांगिरिनि सिगाङाव बिपिएफआवनो दंमोन बिपिएफआव फैफिनबाय आरो सिगांनि बायदि खामानि मावलांगोन सिगां बिपिएफआव गावजों गाव बेले-बेजे जादोंमोन ओंखायनो बिजेपिआव थांदोंमोन होनना ओरैबायदि बुङो চাওক ইয়াতে আৰু ক'ব লগা নাই আহিব যাব নহয় জানো গতিকে বিপিএফত আছিলোঁ বিপিএফতে আকৌ আহি গ'লোঁ এতিয়া একেলগে বিজেপিত নেশ্যনেল পাৰ্টি গতিকে আগে বেছি আমি ৰিজনেল পাৰ্টি কৰিছিলোঁ ভাবিছিলোঁ অলপ ভালকৈ কৰিম বুলি কিন্তু বহুত কথা গতিকে সেইকাৰণে এইবিলাক আৰু ক'বলৈ মন নাই আৰু এতিয়া গতিকে বিপিএফত আহিছোঁ এতিয়া আকৌ আগত যেনেকৈ কাম কৰিছোঁ তেনেকৈ কাম কৰি যাম আপোনাক বিজেপিত যিটো স্থান দিব লাগিছিল সেইটো দিয়া নাছিল তেনেকুৱাই ঠিক তেনেকৈ বিপিএফৰ সময়তো আমাৰ নিজৰ মাজতে বিপিএফ ভাৰ্চেছ বিপিএফ হৈ গ'ল সেইটো সময়ত আৰু মোৰতো কম্পালশ্যন মোৰতো চইচ নাছিলে গতিকে মইতো বিপিএফত আইদাৰ বিজেপি নহ'লে ইউপিপিএলত যাব লাগিছিল গতিকে মই বিজেপিত গুচি গ'লোঁ তেনেকুৱা আৰু গতিকে আপোনালোকে মানে এইটো সময়ত বিপিএফৰ মাজতো অলপমান কিবা আছিলে গতিকে সেইটো এতিয়া নাই পাৰ্টি ভাৰ্চেছ পাৰ্টি আছিলে গতিকে সেইটো নাই গতিকে মই আকৌ আমাৰ চিফ মহোদয়ৰ আহ্বানত মই আকৌ বিপিএফত ঘূৰি আহিলোঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে আপুনি যোগদান কৰিলে আকৌ বিপিএফত কি ক'ব মানে চাওক লোকসভাৰ নিৰ্বাচন ক'বলৈ গ'লে আমি 2014 চনতো বিপিএফ বিজেপি আমি প্ৰাৰ্থিত্ব দিছিলোঁ চন্দন ব্ৰহ্ম ডাঙৰীয়াক তাতো কিন্তু আমি জিকিব নোৱাৰিলোঁ কাৰণ ভোটটো ট্ৰান্সফাৰ নহয় বিজেপিৰ পৰা বিপিএফত নাহে বিপিএফৰ পৰাও বিজেপিত যাবলৈ অলপ টান গতিকে এই আকৌ ছেকেণ্ড আছিলে 2019 চনত প্ৰমীলা ৰাণী বাইদেউক আমি লাগিছিলোঁ কোকৰাঝাৰ সমষ্টিৰ পৰা আকৌ বিপিএফৰ সমৰ্থনত তেতিয়া বিজেপি শক্তিশালী আছিলে ইনভিনচিবল বুলি কৈছিলে য'ত মানে বিপিএফক হাৰাব নোৱাৰে মানে কংগ্ৰেছ শূন্য ভাৰতবৰ্ষ হ'বলৈ গৈ আছে গতিকে তুলনামূলকভাৱে আজি সময়ৰ গতিত বিজেপিৰ অলপমান কমি আহিছে গতিকে আজি তেনে ক্ষেত্ৰত মই নাভাবোঁ যে
এইবাৰ UPPL কোকৰাঝাৰত জিকিব মই এইটো নাভাবোঁ আগৰ কিবাটো চালে আৰু ট্ৰেণ্ডটো চালে